কি হৈছিল যোৱাকালি নিশা? পুলিচ আহি লেপটপটো বিচাৰিছে, লেপটপটো লৈ গৈছে। ভিক্টৰৰ লেপটপ লৈছে? ভিক্টৰৰ লেপটপটো আৰু কিবা বিচাৰিছিল? বিচৰা নাই, কিন্তু লেপটপতো নিব লগা কথা নাই, অভিযোগকাৰীহে, সিটো আৰু কোনো ক্ৰাইম কৰা নাই। গতিকে এইবিলাক কি তালাচী চলাই আছে নাজানো আৰু কি হ'ব, ন্যায় কি হ'ব এতিয়া? ন্যায় কি হ'ব নাজানো আৰু কি কৰে প্ৰশাসনে। গ্ৰেপ্তাৰ কৰাক লৈ সমগ্ৰ অসমত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আপোনালোকৰ পৰিয়ালৰ লোক কেনেকুৱা, ঘৰৰ পৰিস্থিতি কেনেকুৱা? ঘৰৰ পৰিস্থিতি আৰু কেনেকুৱা হ'ব? মাকটো বহুত হেৰি হৈ গৈছে আৰু, যিহেতু দেউতাক ঢুকুৱা বেছি দিন হোৱা নাই, তেওঁৰ অন্তৰত এটা শোক আছেই, আকৌ এইবিলাক সহ্য কৰিব নোৱাৰে, বহুত কষ্ট হৈছে আৰু নিজে দৌৰি থাকিব লগা হৈছে এইবিলাকত। ভিক্টৰ ঘৰৰ জ্যেষ্ঠ ল'ৰা হয়, আহি অকল লেপটপটোৱে বিচাৰিছে নে? লেপটপে বিচাৰিছে, বেলেগ একো কৰা নাই। আপোনালোকক আকৌ সোধ পোছ কৰা নাই কৰা।